আপোনালোকে মোৰ অন্য এটি ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকৰ লগত একো ভ্লগ নিদিওঁ। আজিটো গম পাইছে, আজি মই এটা ৰেচিপি শ্বেয়াৰ কৰিম, আলু পৰাঠা। এইকেইদিন ইমান বৰষুণ দি আছে, আমাৰ নগাঁৱতো বহুত বৰষুণ, সব জেগাতে বৰষুণ দি আছে। সেইকাৰণে ৰাতিতে ভাত খাব মন নাই, আজি আলু পৰাঠা বনাম। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ। মই বহুত দিন ৰেচিপি দিয়া নাইকিয়া, তেনেহ'লে ব'লক আজি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। শেষলৈকে চাই থাকিলে এতিয়া কিটচেনত আহিলোঁ, আপোনালোকক দেখাওঁ। এইফালে মই 3টা আলু সিজাই লৈছোঁ, ডাঙৰ ডাঙৰ আলু 3টা লৈছোঁ। আৰু ইফালে অলপমান জলকীয়া আৰু ইফালে এটা ডাঙৰ সাইজৰ পিঁয়াজ পুৰা মিহিকৈ কাটি লৈছোঁ। এতিয়া এইখিনি মই সানি ল'ম। ইয়াত এতিয়া মই অলপমান নিমখ দি ল'ম। এতিয়া ইয়াত অলপমান ৰেড চিলি পাউডাৰ দি লৈছোঁ, অকণমান দিছোঁ, বেছি দিয়া। আৰু অলপমান মিট মছলা দিছোঁ, আৰু বেলেগ একো মছলা ইউজেই নকৰোঁ মই। আলুখিনি এনেকৈ অকণ ভাঙি লৈছোঁ, বহুত গৰম হৈ আছে, অলপ ঠাণ্ডা হোৱাৰ পাছত মই এইখিনি সানিম। আৰু এইখিনি এতিয়া এনেকৈ সানি ল'ম। আলুখিনি এনেকৈ সানোতে গোটা নাৰাখিব, ধুনীয়াকৈ সানি ল'ব। আলুখিনি মোৰ সানি হৈ গ'ল, এনেকৈ সানি ল'লোঁ আলুখিনি। হ'লে এতিয়া মই এয়া লৈ লৈছোঁ, ময়দা আৰু আটা মিক্স লৈছোঁ। একেবাৰে ময়দাটো লোৱা নাইকিয়া, ইয়াত আটা কেইটামান মই মিক্স দিছোঁ। আৰু ইফালে এতিয়া নিমখ দি ল'ম, নিমখটো নিজৰ জোখ অনুসৰি দিলেই হ'ল। আৰু ইফালে এতিয়া ইয়াৰ ৰিফাইন তেল দি লৈছোঁ, গৰম পানী লৈ লৈছোঁ, এইখিনি দি পেলাই এতিয়া মঠি ল'ম। ইফালে এতিয়া এইখিনি মঠি হৈ গ'ল। আৰু এইখিনি আমি এতিয়া ৰুটিটো যেনেকৈ বনাওঁ তাতকৈ অলপমান কোমল কৰিব। এইকেইটা এতিয়া এনেকৈ বনাই ল'লোঁ, আৰু আপোনালোকক মই 2টা পদ্ধতিত দেখাম বনোৱাটো। এতিয়া মই এইকেইটা অলপমান এনেকৈ লৈছোঁ। আৰু ইয়াত এতিয়া আলু পিটিকা ইয়াৰ পৰা দি দিম। এইখিনি এতিয়া এনেকৈ হেঁচি পেলাই এনেকৈ অকণ তললৈ সোমোৱাই দিব। আৰু এতিয়া ছাইড দুটা এতিয়া এনেকৈ জইন কৰি ল'ব, আলুখিনি যাতে বাহিৰ ওলাই নাযায়। ধুনীয়াকৈ ছাইড দুটা এনেকৈ জইন কৰিব। এতিয়া 2টা মূৰ ইফালৰ পৰা আনিব, আকৌ ইটো মূৰ ইফালৰ পৰা আনি পেলাই ইয়াত জইন কৰি দিব। আৰু এতিয়া এইটো লাহে লাহে বেলিব লাগিব। এয়া মোৰ এটা হ'ল। এতিয়া মই এইটো লাহে লাহে বেলি ল'ম, বেছি জোৰ, আমি যেনেকৈ ৰুটিটো বেলোতে অলপ জোৰ দি পেলাই বেলো, সেইটো জোৰটো ইয়াত পৰাঠাটো বেলোতে তেনেকৈ নিদিব। তেতিয়া আলুখিনি বাহিৰলৈ ওলাই যোৱা চান্সটো থাকে, আৰু লাহে লাহে বেলিব। এতিয়া এইটো আমাৰ এটা পৰাঠা হৈ গ'ল বেলি, এয়া দেখিছে। আৰু এতিয়া আপোনালোকক মই আৰু এটা পদ্ধতি দেখাম। 2টা পদ্ধতিত দেখাইছোঁ আৰু কেনেকৈ বনাব পাৰিব। এতিয়া মই এইফালে ইয়াত 2খন একেটা চাইজত এনেকৈ বেলি লৈছোঁ। আৰু এতিয়া মই ইয়াত এখনত আলু পিটিকা দিলোঁ। পিটিকাখিনি এনেকৈ অলপ এতিয়া মই ইয়াত এখন ওপৰত এনেকৈ দি দিম।
আৰু এইটো এনেকৈ এতিয়া জইনটো এতিয়া এনেকৈ মই জইনটো মাৰি ল'লোঁ আৰু এইখিনি এতিয়া মই লাহে লাহে বেলিম আৰু এইফালে এতিয়া এয়া এখনো মোৰ বেলি হৈ গ'ল মানে একদম বেছি পাতল কৰি নিদিব পৰাঠাটো ইমানটো সাইজত ৰাখি দিব ইয়াত দেখিছা এতিয়া মই ইয়াত তেৱাখন পাতি লৈছোঁ আৰু মই আজি পৰাঠা কেইটা ঘিউ দি পেলাই বনাম আপোনালোকে ৰিফাইন অইল দিও বনাব পাৰে এতিয়া মই অলপমান ঘিউ দি লৈছোঁ আৰু গেছটো একদম সিমত দি ল'ব আৰু এতিয়া পৰাঠাখন দি ললোঁ এতিয়া তলৰ সাইডটো অলপ সিজা পিছত এখন লুটিয়াই দিম মই এতিয়া মই এয়া এখন লুটিয়াই ললোঁ আৰু ইলুটি খিলুটিকৈ এনেকৈ অলপ ভাজি ল'ব এতিয়া আৰু এটা পৰঠা মই বনাই ললোঁ এয়া এতিয়া মোৰ পৰঠা বনাই হৈ গ'ল এইফালে এতিয়া পৰঠা বনাই হৈ গ'ল এয়া মই পৰাঠা কেইটাৰ ওপৰত অলপমান ঘিউ সানি দিছোঁ আৰু ঘিউটো একদম অপশ্যনেল হয় আপোনালোকে ঘিউটো দিবও পাৰে নিদিবও পাৰে বা কিছুমানৰ ভাল লাগিলে বাটাৰটো দি ল'ব পাৰে এতিয়া মই ইয়াত ঘিউ দি লৈছোঁ এতিয়া দিনৰে অলপমান চাটনি আছিলে সেয়া চাটনি অলপমান লৈ লৈছোঁ আৰু এইফালে অলপমান ঘুগুনি বনাই থৈছিলোঁ সেয়াও অলপমান লৈ লওঁ এয়া আজি আমাৰ ৰাতিৰ ডিনাৰ ৰেডি হৈ গ'ল আৰু আপোনালোকৰ যদি মোৰ ৰেচিপিটো চাই ভাল লাগিলে মোৰ ভিডিঅ'টো চাই আপোনালোকৰ যদি ভাল লাগিলে তেনে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি আপোনালোক প্ৰথমে আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকক লগ পাম